Hi friends, welcome to my YouTube channel Experiment Sam. আজি এটা নতুন ভিডিও আপোনালোকৰ মাজলৈ লৈ আহিছো। আজি এটা ভিডিওত মানে এক্সপেৰিমেন্ট কৰিম। এয়া মোৰ লগত আছে Zebronicsৰ 3 ওয়াটৰ এটো ব্লুটুথ স্পিকাৰ আছিল, মানে তাৰ স্পিকাৰটো এইটোৰ ওপৰেৰে Antor 125 উঠাই দিম। মানে কি হয় চাম, মানে ভাঙি যায় নে কি হয়, মানে ইয়াৰ অৱস্থাটো হেতু মানে এক্সপেৰিমেন্ট কৰি দেখুৱাই দিছো। তো ভিডিওটো আগলৈ চাই থাকক। বন্ধুসকল, মোৰ হাতত আছে এইটো Zebronicsৰ 3 ওয়াটৰ স্পিকাৰ। এইটো চাই লওক এবাৰ আপোনালোকে। এইখন আছে Antor 125 ড্ৰেছ এডিশ্যন। এইটোৰ ওপৰে মানে এইখন উঠি যাব। মই স্পিকাৰটো ইয়াতে থৈ দিম, গাড়ীৰ পুৰা চেণ্টাৰত থৈ দিছোঁ। গাড়ীখন উঠি যাব এতিয়া। চাব পাৰে একেবাৰে এইটো মানে পিঠা হৈ গৈছে, একদম পিঠা হৈ গৈছে। কিন্তু চুম্বকটো একো হোৱা নাই, এনেকুৱা হৈ যায় গাড়ী এখন উঠি গ'লে 116 কিলো ওজনৰ। বন্ধুসকল, এইটোৰ অৱস্থা মানে ইমান অলপ বেয়া হৈছে। তো এইটো গোটেই মানে ভাঙি যায় নে নাযায় সেইটো অলপ মানে ট্ৰাই কৰোঁ, আৰু এবাৰ দি চাম। এবাৰ ওলোটাকৈ দিছোঁ। গাড়ীখন উঠি যাব এতিয়া। নাই আকৌ, আৰু তলৰ পিনে মানে ওপৰৰ পিনে মানে ফাটি গৈছে। আগতে ফটা নাছিল, এইবাৰ ফাটি গৈছে, কিন্তু চুম্বকৰ একো হোৱা নাই। বন্ধুসকল, আপোনালোকে এক্সপেৰিমেণ্টটো চালে, এক্সপেৰিমেণ্টটো মানে দেখা পালে যে এক্সপেৰিমেণ্টটো 3 ওয়াটৰ স্পিকাৰৰ ওপৰৰে 116 কিলো ওজনৰ এইখন গাড়ী মানে উঠি গ'লে কেনেকুৱা হয়, মানে কেনেকুৱাকৈ ভাঙি যায়, আৰু কেনেকুৱা অৱস্থাটো হয়, মানে বেছিকৈ ভাঙি যায় নে নাযায়, নে থেপেলা হয়, সেইটো আপোনালোকে দেখা পালে। যদি আজি ভিডিঅ'টো ভাল লাগিছে তো ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানেই। তো বাই ফ্ৰেণ্ডছ।